নমস্কাৰ মই গুণমণি বৰুৱা আপোনালোকৰ ওচৰত এটা অনুৰোধ লৈ আহিছোঁ মোৰ ভাতৃসম ধনজিত দাসে এটা ইউটিউব চেনেল খুলিছে য'ত আপোনালোকে দেখিবলৈ পাব আমাৰ কণ মইনাহঁতৰ ভাল লগা কিছুমান অনুষ্ঠান কিছুমান ছুটি ছবি হাস্য ব্যংগ লগতে তেওঁ এটা সম্ভাৱনা নামৰ সিৰিজো আগবঢ়াইছে য'ত আপোনালোকে পাব আমাৰ যিবিলাক শিল্পী যিবিলাক খেলুৱৈ আৰু কিছুমান ক্ষুদ্ৰ ব্যৱসায়ী যিবিলাকে উচিত সন্মান পোৱা নাই তেখেতলোকৰ ওপৰত তেওঁ কিছুমান ডকুমেণ্টাৰী টাইপৰ কিছুমান ভিডিঅ' আপলোড কৰিব আৰু মই ভাবোঁ এই চেনেলটো এটা সৰ্বতোপ্ৰকাৰে মৰম লগা বা বাৰেৰহণীয়া এটা অনুষ্ঠান হ'ব এটা চেনেল হ'ব গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ ধনজিত দাসে যি এক পদক্ষেপ হাতত লৈছে আপোনালোকে সেই পদক্ষেপত তেওঁক মৰম আৰু সঁহাৰি জনাই চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিব ধন্যবাদ।